তো হাই হেল্ল' নমস্কাৰ টু ৱেলকাম বেক টু মাই দৰংমিনাল ব্লগছ আৰু সকলোকে ৰাতিপুৱাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া যাই আছোঁ কলেজ। ৰাতিপুৱা বাজিছে এতিয়া ৭টা। আৰু যিহেতু এবাৰ আমি প্ৰথমবাৰৰ বাবে শিপাঝাৰ কলেজত সোণালী জয়ন্তী পাম আৰু এবাৰ 50 বছৰ হ'ল আমাৰ শিপাঝাৰ কলেজখনি। একদম ধুনীয়াকৈ যাব ওলাইছোঁ, একদম পূৰা সাজি কাচি একদম আজি ধুনীয়াকৈ সোণালী জয়ন্তী তাতে উদযাপন কৰিব লাগিব। যিহেতু মই স্বচ্ছসেৱকত আছোঁ, সেয়েহে ক'ত কি কাম পৰে সকলো এতিয়া গম পোৱা নাই বাৰু, তাতে যাই একদম সকলোবোৰ গম পাম। আৰু এটা লগ আহি আছে, তো ধুনীয়াকৈ সিয়াকো লৈ পেলাই একদম ধুনীয়াকৈ কলেজ বুলি যাম। আৰু তো ভিডিঅ'টো আপোনালোকে একদম লাষ্টলৈ চাই থাকক, ক'ত কোন আহে সকলোবোৰ আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাই থাকিম। তো ভিডিঅ'টো লাষ্টলৈ চাই থাকক, অলপো স্কিপ নকৰিব। আৰু যাই আছোঁ দিয়ক একদম মোৰ বাচন্তিখন লৈ। আৰু আগৰ ফালে চাব পাৰে একদম ৰাস্তাত বৰ্তমান গাড়ী নায়ে গাইছ। এয়া আহি পাই গ'লো কলেজ। আৰু আগৰ ফালে কি ডেক'ৰেশ্যন কৰিছে দেখুৱাই আছোঁ ৰ'ব। ৱেলকাম। আৰু এই শ্বহীদ স্তম্ভটোত যোৱাকালি পতাকা উত্তোলন কৰা হ'ল আৰু শ্বহীদসকলৰ আত্মা চিৰশান্তি লাভ কৰাৰ বাবে উত্তোলন কৰা হয়। আৰু আপোনালোকে এতিয়া 360 ভিউ দেখুৱাই আছোঁ ৰ'ব শ্বহীদ স্তম্ভটো ক'ত কেনেকুৱা কি। ইফালে আছে নীলোৎপল ভাই, কৰ্ণদেশত নাকি আনিব কৰ্ণদেশত কি ডিপাৰ্টমেণ্ট এইটো? আমাৰ হিষ্টৰী ডিপাৰ্টমেণ্ট কৰ্ণসকলৰ অনুসাৰে গতিকে হ'ব আৰু বুজিলোঁ। ভাল লগাইছে কিন্তু লোকটো, ভাল লগাইছে না? আৰু তোমালোকে কি হ'ব? বাবা কুকুৰ হ'ব কিন্তু লোকটো ভাল লগাইছে কিন্তু গাইছে। ইফালে মাটিযোৰ ভাই পুৰা একদম সাজি কাচি আহিছে। পিছে ভাই কেনেকুৱা লাগিছে? মোৰ বহুত আজি ভাল লাগিছে, কিয়নো আজি মই আমাৰ কলেজত এই সোণালী জয়ন্তীৰ দ্বিতীয় দিন আৰু আজি আমি শোভাযাত্ৰা কৰিম। শোভাযাত্ৰাত মই ভাগ লৈছোঁ, মই ভাগৱত কান্ধত লৈ যাম। আৰু সেইকাৰণে আৰু এটা বিশেষ বহুত ভাল কথা হ'ল 12:30 পৰা আমাৰ ইয়াতে পূৰা ফাংচন হ'ব, ছিংগাৰ আহিব 4টা, এটা যাদুঘৰ আহিব, লগতে ধামাকা। সেইকাৰণে আজি আমাৰ বহুত ভাল লাগি আছে। তো গাইছ এইখন ফিল্ডতে আজি প্ৰগ্ৰাম হ'ব। যিহেতু মই ৰাতিপুৱাই আছোঁ, কোনো অহা নাই আৰু এইখনতে আজি প্ৰগ্ৰাম চাব পাৰিব দিয়ক। ৰাতি আমাৰ এই শোভাযাত্ৰা শুভাৰম্ভণি কৰিলে আমি
के बाबा जी के जय मां कामाख्या के আৰু এইফালে আছে কংকন ভাই আছে এইফালে এইটা থাকিব কেনেকুৱা লাগছে পিছে একদম ঠেলাখন এইডো লাগছে মোৰ এইটো গুপি উঠাই লৈ আহিছোঁ কিয়া গুপি উঠাই লৈ আহিছোঁ পিঠা বনাই আছে পিঠা খাব পাইছোঁ আচ্ছা আচ্ছা খুৰী পিঠা খাব পাম বাৰু কি পিঠা আগতে পিঠা নাৰিকলৰ পিঠা আপুনি আগত ওলক এই আগত বাইদেউ হ'ব না কি বিহু চলি আছে বাৰু অঁ মাঘ বিহু চলি আছে পিঠা চিঠা খাব পাম না বাৰু অঁ পিছৰ ফালে দাদা আপোনাৰ পৰা কিবা জানিব পাৰিম নেকি কি বুলি কয় কৃষ্ণ তুমি 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 শুনিব বিচাৰোঁ আৰু আপোনালোকে আৰু শুনিব পাৰিব দাদাৰ পৰা গান ধুনীয়াকৈ দাদাই গান বজাই আছে ঠেলা উঠি উঠি আপোনাৰ কষ্ট হৈছে নেকি বাৰু অঁ ঠিকে আছে বাৰু আমি বাৰু বাকী মানুহবোৰৰ পৰা জানি লওঁ ক'ত কেনেকুৱা কি চলিছে আজি হেল্ল' কাজি খাব পাম নেকি বাৰু কাজি খাব পাম না অঁ নাম ভাঙাৰ পিছত অঁ দাদা গৰম লাগিছে নেকি গৰম লাগিছে নেকি দাদাৰ অঁ ঠাণ্ডা লাগিছে কষ্টটো হোৱা নাই কিজানি বাইদেউহঁতে মাছ মাৰিব পিছে মাছ পালি নে নাই পাইছা তুমি পিছে মাছ পাইছা নে নাই পাইছা না অঁ দাদা অঁ মাছ লাগি আছে খাব যায় আছে হৈছে অঁ খুৰা পিছে কি খেতি লগাইছে অঁ হোৱাই নাই নেকি খেতি কৰাই নাই অঁ অঁ আচ্ছা ঠিক আছে বাৰু বিহু প্ৰগ্ৰাম ক'ত আছে আজি প্ৰগ্ৰাম আছে সৰ্থেবাৰী ন পিছে তোমালোকৰ দলত ছোৱালী কেইজন আছে আমাৰ দলৰ ছোৱালী 8জন ন কি আৰু ইটো দলৰ কথা কোৱা নাই এইটো একচুৱেলি দাদা কলেজৰ মানে কি শোভাযাত্ৰা হয় একচুৱেলি অঁ এইটো মোৰ গ্ৰুপ নহয় মোৰ গ্ৰুপ আছে লক্ষ্মী সাংস্কৃতিক গোষ্ঠী অঁ তাৰ প্ৰগ্ৰামটো আজি সৰ্থেবাৰী অঁ আচ্ছা আচ্ছা অঁ দাদা আপোনাৰ দিন বেয়া পৰিছে নেকি আপোনাৰ দিন বেয়া পৰিছে অঁ আচ্ছা খুৰী দাদা এনেকুৱা কষ্ট কিয় দিছে নো দাদা কষ্ট নাজানে শিকি আছো গৰু আরে গৰু গৰু ৰাতিপুৱা খাবাৰ এনে হাল বাই আছো ধান চেতি আছে ন কি ধান এইটো কি ধান বুলি কয় অঁ ৰঞ্জিত পিছে আপুনি কি আপোনাৰটো অঁ বৰষুণ আমি বৰষুণত ক'ব লাগিব বাবাৰ লগত অলপ জয় বাবাজী কে জয় বাবাজী কে বাবাজী কে জয় মাই কামাখ্যা কে জয় মাই কামাখ্যা কে মহিষাসুৰ আৰু দুৰ্গা মাইকী লগত এয়া মহিষাসুৰ আৰু এইফালে দুৰ্গা মাই বলা দুৰ্গা মাইকে দুৰ্গা মাইকে বলা দুৰ্গা মাইকে বলা দুৰ্গা মাইকে এইফালে আছে মহু দল দাদা কেনেকুৱা লাগছে পিছে এই গৰমত ভাল লাগছে আৰু এয়া কেনেকুৱা লাগছে পিছে মহকুম দাদা আৰু অঁ খুৰা ক'ত যায় আপুনি গন্তব্যস্থান আৰু এয়া মহকুম দি আছে
বলা এবাৰ ৰাখিলা আৰু এইফালে দুপৰীয়া আহাৰ ৰন্ধা হ'ল আৰু এইফালে দিয়া হ'ল সকলোৱে খাই লৈ আজিৰ ভিডিঅ'টো শেষ কৰি দিলোঁ দিয়ক আৰু তো গাইজ আজিৰ ভিডিঅ'টো এনেকৈ সমাপ্ত কৰি দিলোঁ যদি চাই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কৰি দিয়ক লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব নাইট প্ৰগ্ৰেম আছে চ' নেক্সট পাৰ্ট 2 আহি আছে তো আপোনালোকে ৰেডি হৈ থাকক আৰু এইটো ভিডিঅ' কমেণ্ট চেনেল মাৰি দিয়ক কেনেকুৱা হৈছে তো আজিলৈ বাই বাই